amang na আপুনি আগলৈ আহি দিব লাগিছিলে ৰাস্তাটো ব্লক কৰি দিলে আহিছে এবাৰ আহিছোঁ আপুনি গোট হৈছে একান্ত ভকত দিলোঁ আপোনাৰ ভকত বস্তু গোট খাইছে ইয়াতে বহুত গৈ ভাল লাগিছে পাই বছ বঢ়িয়া লাগিছে মই নামঘৰ নামটো বঢ়িয়া পাম নামটো বেয়া দিছে বৰ বঢ়িয়া খালি মানুহখিনি হিন্দু বঢ়িয়া নহয় ৰাস্তাটোতে পাতি আহিছোঁ প্ৰভু বোলে পোনে পোনে আহি বঢ়িয়া পামতে দিগদাৰ হ'ব নেকি আৰু নামঘৰৰ মানুহ ভাল লাগিছে পাই ভাইটো আহিছে বনাই হয় তেখেত আহে কেইবাবাৰ আমি তেখেতৰ পৰাই মানে সহযোজন লোৱা গতিকে সেইখিনি মানে প্ৰেছৰ বা উন্নত অকণমান দেৰি হ'ল গতিকে দায়দোষ যাতে নধৰে তাৰ কাৰণে আমি প্ৰথমতে ক্ষমা বিচাৰি লৈছোঁ আৰু কথা হ'ল কি আমাৰ উদ্দেশ্যটো হৈছে চাওক শ্ৰী শ্ৰী বাৰেঘৰ চলিহাটৰ আমাৰ যিজনা আদিম পুৰুষ অৰ্থাৎ তৃতীয়জন আমাৰ আটা তৃতীয়জন গোসাঁই আছিলে প্ৰথমজন আছিলে শ্ৰী কৃষ্ণদেৱ তাৰ পিছৰজন আছিলে সুদৰ্শনদেৱ আৰু তাৰ পিছৰজনে আছিলে শ্ৰীৰামা যিজনৰ দিনত জল কোঁৱৰে গোসাঁই ছোৱালীক বিয়া পাতিছিল যাৰ জীয়েকক যিজন মানে শ্ৰীৰামাতাৰ জীয়েকক আৰু যিজনৰ দিনত নগা ৰজা লঠাখুনবাই আহি গুৰু সন্ধানত আহি ইয়াত তেওঁক গুৰু মানিছিল আৰু সেয়েহে তেওঁক পাছত নৰোত্তম নাম দিলে আৰু দুইজনৰ একেদিনাই বৈকুণ্ঠ প্ৰাণ হৈছে অৰ্থাৎ পাহাৰত একুৰা জুই জ্বলিছে ভৈয়ামত একুৰা জুই জ্বলিছে আৰু দুইকুৰা চিতাৰ জুই ধোঁৱাখিনি একেলগে মিলি আকাশলৈ উৰি গৈছে গতিকে সেইকাৰণে দুইজন লগে বৈকুণ্ঠলৈ গৈছিল বুলি কয় দুইজনৰ তিথিভাগী এতিয়া আমি আমাৰ সত্ৰত এতিয়া 285 বছৰ একেৰাহে পাতি অহা হৈছে 285 বছৰ হৈছে জানে এই বছৰ কিন্তু কথা হ'ল কি আমাৰ এইবাৰ যেতিয়া আমাৰ এই তিথিভাগীৰ কথা ওলাওঁতে আমাৰ যিখন তাত মানে বিভিন্ন আমাৰ ভকত বৈষ্ণৱক মাতি যিখন আমাৰ সভা পতা হ'ল তাত এই সভাতে এটা কথা হ'ল যে আমি তিথিভাগী প্ৰতি বছৰে পাতি আহিছোঁ প্ৰতি বছৰে আমি সেই নামখাৰ গাই বোলে মাহ প্ৰসাদ বিদায় আমি প্ৰসাদৰ টোপোলাটো লৈ গুচি গৈছোঁ কিন্তু তাৰ পৰাতো আমাৰ একো লাভ হোৱাগৈ নাই বুজিছেনে সদায় মাছল খাইছোঁ আৰু গৈছোঁ তাত সেইটোৱে গতানুগতিক হৈ আছে এইবাৰ আমি ভাবিলোঁ যে আমি ইয়াক অলপ এটা সাংগঠনিক ৰূপলৈ লৈ যাওঁ সেই কথা ভাবিয়ে এতিয়া আমি এই গোহাঁই পত্ৰভাগীত আপোনালোকে পাব যে আমি ডিব্ৰুগড় জিলাৰ বুজিছেনে শিষ্য আৰু মেধিহাটোলা সন্মিলন বুলি আমি প্ৰথম দিনা দিছোঁ সমাৱেশ বুলি শিষ্য আৰু মেধিহাটোলা সমাৱেশ আৰু সেই দিনটোতে বিশেষকৈ এইবাৰ ভাবিলোঁ যে আমি দুদিনীয়াকৈ পাতোঁ প্ৰথম দিনা আমাৰ মেধিহাটোলা আৰু শিষ্য সন্মিলন আৰু দ্বিতীয় দিনা শ্ৰীৰামাতাৰ তিথিভাগী হ'ব আৰু শ্ৰীৰামাতাৰ তিথিভাগী হ'বহে হ'ব আমিতো আপোনালোকক সদায় কৈ আছোঁ যে আমাৰ লগত মিচিং আছে দেউৰী আছে চাহ জনজাতি আছে নক্তে আছে আমাৰ মানে শিষ্য আছে বুলি আপোনালোকক কৈ আছোঁ কিন্তু আজিলৈকেতো তেওঁলোকৰ লগত আপোনালোকক চিনাকি কৰি দিয়া নাই বুজিছেনে সেয়েহে এবাৰ ভাবিলোঁ যে আমাৰ যিমানবিলাক জনজাতীয় মানে আমাৰ শিষ্য আছে আজি নগাৰ পৰা মানে চাহ মজদুৰলৈকে যিসকল আমাৰ শিষ্য আছে তেখেতসকলক একগোট কৰি
বুজিছেনে তেখেতসকলকো একগোট কৰি আপোনালোকক দেখুওৱা এটা কথা ভাবিছোঁ আৰু লগতে এইবাৰ যিভাগী ভাওনা তাত হ'ব বুজিছেনে শেষৰ দিনা এই ভাওনাভাগীও নগাসকলে আহি কৰিব নগাসকলেই ভাওনা কৰিব আৰু ভাওনাখনো তেওঁলোকে ইমান ধুনীয়া এখন নাট লৈছে যে চৈত পুথিৰ পৰা ৰচনা হোৱা এইখনেই প্ৰথম নাট হ'ব যিখন নাটৰ নাম দিছে তেওঁলোকে নৰোত্তমৰ গুৰুলাভ অৰ্থাৎ তেওঁলোকৰ নগা ৰজাই যে আহি নগা ৰজা মানে লঠাখন বা পাছত নৰোত্তম নাম পাইছে সেই নৰোত্তমে কেনেকৈ আহি ইয়াত গুৰু লাভ কৰিছিলে তাকে দেখুৱাবলৈ তেওঁলোকে নাট্যৰূপ লৈছে নাট্যৰূপ দিছে গতিকে আমি সেই তেনেধৰণৰ কথাটো ভাবিলোঁ আৰু লগতে আমি যিমানবিলাক আমাৰ শিষ্য প্ৰশিষ্ট আছে তেখেতসকলক যাতে আমি খবৰ এটা দিব পাৰোঁ ঠিক তেনেকুৱা এটা আঁচনি লৈও মানে কাৰ্যসূচী লৈও আমি বিভিন্ন প্ৰান্তলৈ গৈছোঁ আৰু ইতিমধ্যে ডিব্ৰুগড় জিলাৰ প্ৰায়খিনিত ঘূৰা হৈছে আৰু দুই এখন গাঁও আছে দুই এটা জেগা আছে তেনেকৈ যাব লাগিব কালিলৈ আমি ভাদুমাছাৰি ফালে যাম তাতো ঠিক 15-20 ভাগ নামঘৰ একেলগে হৈ তেওঁলোকে আমাৰ লগত আলোচনা কৰিব গতিকে তালৈ যোৱা কথাটো ভাবিলোঁ আৰু আজিও আমাৰ প্ৰায় 6টামান জেগাত ইতিমধ্যে আকৌ শেষৰটো এটি 7টা নাহৰকটীয়াটো এটি এই 7টামান জেগাত এতিয়া আমি সোমাবলগীয়া আছে সেইসকলক মানে জনাব লাগিব এতিয়া কথা হৈছে কি যেহেতু আমি ডিব্ৰুগড় জিলা ভিত্তিত পাতিবলৈ লৈছোঁ আৰু এইবাৰ আমাৰ লক্ষ্যটো এটা বেলেগ হৈছে যে জিলা ভিত্তিত আমি অকল সমাৰোহখনেই নাপাতোঁ আমি জিলা ভিত্তিত এখন সমিতি গঠন কৰিম যিসকল আমাৰ লগত অনাশংকৰী লোক আছে বুজিছেনে বাকীসকলতো সংঘ মানে তেওঁলোকে এটা গোট আছে তেওঁলোকৰ সেইটো বেলেগ বাকী আমি যিখিনি আছোঁ এতিয়া আমি হিচাপ কৰি দেখিছোঁ যে আমাৰ মাজত যে আজি বেলেগ ধৰ্মলৈ প্ৰায় 30জন মানুহে গৈছে 100জনৰ ভিতৰত 30জনে গৈছে কিন্তু বাকী 70জন মানুহ আমাৰ লগত আছে গতিকে এই 70জন মানুহ যদি আমি একগোট কৰিব পাৰোঁ তেওঁলোকতকৈতো আমাৰ বহুত এটা ডাঙৰ শক্তি হ'ব আৰু আপুনি ময়ো হয়তো অনুভৱ কৰি আছোঁ যে আমি অকলশৰীয়া নেকি আমাৰ লগত মানুহ নাই নেকি গতিকে এই কথাটো ভাবি আমি তেনেধৰণে প্ৰথমতে ডিব্ৰুগড় জিলাখন গঠন কৰোঁ আৰু জিলাৰ পিছতে ক্ৰমান্বয়ে আজি ধৰি লওক শিৱসাগৰ যোৰহাট গোলাঘাট এনেকৈ কৰি প্ৰতিখন জিলা সমিতিবিলাক গঠন কৰি ল'ম প্ৰতিখন জিলা সমিতি গঠন কৰাৰ পিছতে আমি এই প্ৰতিখন জিলাৰ পৰা 5জনকৈ সদস্য আনি আমি এখন কেন্দ্ৰীয় সমিতি গঠন কৰিম আৰু এই কেন্দ্ৰীয় সমিতিখনেই আমাৰ ধৰি লওক যিকোনো অভাৱ অভিযোগ বা গাঁওখনৰ ধৰি লওক আপোনালোকৰ কিবা যদি খেলি মেলি হৈছে কিবা হৈছে তেতিয়াহ'লে কেন্দ্ৰীয় সমিতিখনৰ যোগেদি আমি মানে সমাধান কৰিম এতিয়া ধৰক আপোনালোকে গাঁওখনত কিবা খেলি মেলি হৈছে গোঁসাই ওচৰলৈ গৈছে আৰু গোঁসাই হয়তো মানে সমাধান এটা দিছে কিন্তু দিছে যদিও বা আপুনিয়ে ধৰি লওক গোঁসাই আপুনিয়ে দিছে আপুনিতো এজন ব্যক্তিয়ে দিছে বা গোঁসাই এজন ব্যক্তিয়ে দিছে কিন্তু আমি যদি এখন সমিতিৰ ফালৰ পৰা এটা সমাধান দিওঁ এইটো কেতিয়াও ভুল নহ'ব বুজিছেনে 10জনৰ চিন্তাটোৱে কেতিয়াও ভুল নহ'ব গতিকে ঠিক তেনেধৰণৰ এইখিনি চিন্তা কৰা হৈছে আৰু ইয়াৰ লগতে আপোনালোকে দেখিছে বা আপোনালোকেও গৈছে যে আমাৰ শ্ৰীৰামদেৱ থান যিভাগি আছে সেই থানভাগিও ইতিমধ্যে আমি উন্নতিৰ কথাও ভাবিছোঁ চিন্তা কৰিছোঁ আৰু আপোনালোক সকলোৱে যদি হাত উজান দিয়ে তেতিয়াহ'লে আমি এই কামখিনি কৰিব পাৰিম আৰু দ্বিতীয়তে যিদিনাখন প্ৰথম দিনৰ কাৰ্যসূচীৰ দিনা আমাৰ ইয়ালৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল অহা কথা কিন্তু আহিব তেওঁ 11:30 বজাত আকৌ আমাৰ তাৰপৰা যাবগৈ লাগিব কাৰণ সেইদিনাখনে তেওঁ দিল্লীলৈ যোৱা কথা আছে মানে ফ্লাইটত যাবগৈ প্লেনত যাব লাগিব গতিকে তেওঁ আমাৰ তাৰপৰা মানে দিনৰ 11টা বজাতে আমাৰ তাৰপৰা বিদায় ল'ব গতিকে আপোনালোকক আমি এইটো কথাও কৈছোঁ যে যদি আপোনালোকে 9টা বজাত তাত পোৱাকৈ যায় তেতিয়াহ'লে আমি বাকী কাৰ্যসূচীখিনি বা আপোনালোকৰ যোগেদি সম্পন্ন কৰিব পাৰিম আৰু তাতে যিসকল যাব তেওঁলোকৰ নামটো পঞ্জীয়ন কৰিব লাগিব আৰু পঞ্জীয়ন কৰাৰ পিছত আমি আপোনালোকক এটা এনেকুৱা ধৰণৰ বেজ এটা দিব লাগিব যাতে সেইটোৱে আপোনাৰ ভৱিষ্যত বুৰঞ্জী হয় বুজিছেনে আপুনি ল'ৰা ছোৱালী বা নাতি নতিনা দিনলৈকে ক'ব পাৰিব যে আমি এনেকুৱা এখন সভাটো উপস্থিত আছিলোঁ বুজিছেনে সেই বেজটোৱে আপোনালোকক চিনাকি দিব গতিকে আৰু তাতে আমাৰ এখন আলোচনী ওলাব যিখন আলোচনীত আপোনালোকে আমাৰ এই বাৰেঘৰ চলিহা সত্ৰৰ ইতিবৃত্ত পোৱাৰ লগতে আমাৰ ভকতসকলৰ মাজত যিখিনি খেলি মেলি হৈ আছে বা ধৰক আমি ওচৰতে গাঁও ইখন গাঁৱৰ লগত ইখন গাঁৱৰ নীতি নিয়ম নিমিলে বা একে
বাৰেঘৰ খাই লগতে তেওঁলোকে মানে হেৰি কৰিছে কি বুলি কয় হৰণ ভজন লৈ পিনি বা হাতলা বাবু লৈছে কিন্তু হ'লেও ইজন হাতলাৰ লগত ইজন হাতলাৰ কথাখিনি নিমিলে ঠিক তেনেকুৱা হৈ আছে গতিকে এইখিনি যাতে আমি দূৰ কৰিব পাৰোঁ আমাৰ মানুহখিনি যাতে এক হয় বুজিছেনে গতিকে এই কথাখিনিক লৈ আমি এই ভাগি সমাৰোহ পতাৰ কথা ভাবিছোঁ আৰু আপোনালোকৰ মাজলৈ সেইকাৰণে আহিলোঁ আৰু এই সমাৰোহভাৱে পাতিবলৈ গ'লে যথেষ্টখিনি টকা পইচাৰো প্ৰয়োজন আছে আজিকালি আপোনালোকে জানে যে টকা পইচা নহ'লে একোৱেই নহয় গতিকে সেই তেনেকুৱা কেইবাটাও উদ্দেশ্য লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ আৰু আপোনালোকে এইখিনিত সঁহাৰি দিব তাৰে আশা কৰি মোৰ উদ্দেশ্যটো ইমানতে সামৰিছোঁ। সমাৰোহৰ